নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা ভালেখিনি চাকৰি পদ মুকলি হৈছে। 709টা পদ মুকলি হৈছে দেখিবলৈ পাইছে ইয়াতে SBI ফালৰ পৰা। তো সকলোবিলাক তথ্য আমি ইয়াতে আলোচনা কৰিম। দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যন SBI, টোটেল পষ্ট ওলাইছে 709টা। এপ্লিকেশ্যন মোড আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে। আৰু এপ্লাই ষ্টাৰ্ট হৈছে 31/08/2022 আৰু লাষ্ট ডেট আছে 20/09/2022 আৰু অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে। ইয়াতে ভেকেঞ্চিজ ডিটেইলসমূহ দিয়া আছে। মেনেজাৰ, তাৰপিছৰ পষ্টটো হৈছে চেণ্ট্ৰেল অপাৰেশ্যনছ টিম ছাপৰ্ট, তাৰপিছৰ পষ্টটো হৈছে মেনেজাৰ। এইখিনি আপোনালোকে চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি। বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, যিহেতু বহুতো পষ্ট আছে ইয়াতে চাব পাৰে। সকলো পষ্টৰ ডিটেইল সুন্দৰভাৱে উপস্থাপন কৰা আছে ৱেবছাইটটোত, আপোনালোকে চাই ল'ব পাৰে। মই ইয়াতে কোৱালিফিকেশ্যনখিনি চাই দিছোঁ অলপমান। ইয়াতে মেনেজাৰ বিজনেছ প্ৰচেছ যিটো পষ্ট আছে সেইটোৰ কাৰণে MBA PGDM আৰু চেণ্ট্ৰেল অপাৰেশ্যন টিমৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট। মেনেজাৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে আপোনালোকৰ MBA PGDM লাগিব। তাৰপিছত প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰৰ কাৰণে MBA বা PGDM লাগিব। ৰিলেশ্যনশ্বিপ মেনেজাৰ গ্ৰেজুৱেট লাগিব। ইনভেষ্টমেণ্ট অফিচাৰ গ্ৰেজুৱেট। ছিনিয়ৰ ৰিলেশ্যনশ্বিপ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেট লাগিব। ৰিলেশ্যনশ্বিপ মেনেজাৰ টিম লিডৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট লাগিব। ৰিজিয়নেল হেডৰ কাৰণে গ্ৰেজুৱেট আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰু যদিহে অধিক তথ্য আৰু বহুতো পষ্ট আছে, সেই পষ্টৰ কাৰণে যদিহে আপোনালোকে ভেকেঞ্চিজ কোৱালিফিকেশ্যনখিনি চাব বিচাৰে, ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে চাব পাৰিব। আৰু চেলাৰী ডিটেইল ইয়াতে চাব পাৰে। তো নেট ডেভেলপাৰ, এছিষ্টেণ্ট মেনেজাৰ জাভা ডেভেলপাৰ, এছিষ্টেণ্ট মেনেজাৰ উইড'জ এডমিনিষ্ট্ৰেটৰ, এছিষ্টেণ্ট মেনেজাৰ লিনাক্স এডমিনিষ্ট্ৰেটৰৰ কাৰণে আপোনালোকৰ পে স্কেল হিচাপে আপোনালোকে ইয়াতে পাব 36,000ৰ পৰা 63,840 লৈকে। তাৰপিছত আপোনালোকৰ পে স্কেল আছে ডিপুটি মেনেজাৰ নেট ডেভেলপাৰ, ডিপুটি মেনেজাৰ জাভা ডেভেলপাৰ, ডিপুটি মেনেজাৰ ALML ডেভেলপাৰ। এই যিখিনি পষ্ট আছে এইখিনি পষ্টৰ কাৰণে আপোনালোকৰ 48,000ৰ পৰা 69,810লৈকে আপোনালোকে পে স্কেল হিচাপে পাব। তাৰপিছৰ পষ্টখিনিৰ কাৰণে আপোনালোকে 24 লাখ to 27 লাখ, তো বহুত ভাল পে স্কেল হিচাপে পাব। ইয়াতে ভালেখিনি পষ্টৰ ডিটেইলত দিয়া আছে। তো সকলোবিলাক ডিটেইলত চাবলৈ গ'লে বহু সময়ৰ প্ৰয়োজন হয়। তো কেনেকুৱা ধৰণে এপ্লাই কৰিব সম্পূৰ্ণ ডিটেইল আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিব, নতুবা আপোনালোকে assam1.com ভিজিট কৰিব। ইয়াতে এপ্লাই ডেট আছে। তো এপ্লাই কৰিবলৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন দেখিবলৈ পাইছে ইয়াতে ক্লিক হিয়াৰ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিলে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। তো এডভাৰটাইজমেণ্টখিনি যিখিনি অফিচিয়েল এডভাৰটাইজমেণ্ট চাব বিচাৰে, তো 10টা লিংক আপোনালোকে 1 to 3কে পাব, চাই ল'ব পাৰে। অফিচিয়েল ৱেবছাইট ভিজিট কৰিলে ভিজিট কৰিব পাৰে। তো ভিডিঅ'টিৰ জৰিয়তে মানে জনাবলগীয়া আছিল। যদিহে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব। আৰু যদিহে এই চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে হোৱাটছআপ গ্ৰুপত এই চাকৰিৰ আপডেটসমূহ পাব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপোনালোকে হোৱাটছআপ গ্ৰুপৰ জইন হ'ব পাৰিব এনেকুৱা ধৰণৰ চাকৰি খবৰসমূহ পাই থাকিবলৈ। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।